ৰাইজক ক্ষমা বিচাৰিছোঁ। আমি অনিচ্ছাকৃতভাৱে এই আন্দোলনটোৰ কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হৈছে, কিয়নো আমাক চৰকাৰে বাৰে প্ৰতি বঞ্চনা কৰি আহিছে। প্ৰথমতে আমাক এলানি আমাৰ লগত আলোচনা হৈছিলে, কিন্তু আলোচনাত 2 মাহৰ ভিতৰত কাৰ্যকৰী কৰাৰ কথা আছিলে, কিন্তু নকৰিলে তেওঁলোকে। এতিয়া সেই 2 মাহ উকলি গৈ 4 মাহ হ'ল। সেইটো কাৰণে আমি পুনৰ আন্দোলনৰ ৰাইজৰ যদিও অসুবিধা হৈছে, তথাপি আমি আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'লোঁ চৰকাৰৰ বঞ্চনাৰ কাৰণে। চৰকাৰলৈ এতিয়া কি দাবী জনাব? চৰকাৰ আমাৰ 18 দফীয়া দাবী আছে, তেওঁলোকক আমি বিবেচনা এই দাবীবিলাক পুনৰ বিবেচনা কৰি এইবিলাক কাৰ্যকৰী কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আমাৰ এতিয়া ধৰক আপোনালোকে চাব পাৰে, এতিয়া চব অনলাইন হৈ গৈছে। অনলাইন হৈছে যদি সেইটো ফেচিলিটি আমাক দিয়া নাই। আজি আমাৰ ইয়াতে চাব পাৰে অনলাইনত যিবিলাক ব্যৱস্থা আছে, কেতিয়াবা নেট নাথাকিব, নেট নথকাৰ কাৰণে ৰাইজৰ অসুবিধা হৈছে। আৰু আমাৰ এই আন্দোলনটো ৰাইজৰ স্বাৰ্থত, কোনো মণ্ডলৰ সদৌ অসম মণ্ডল কানুনগো সংস্থাৰ যিটো আমি ৰাইজৰ সেৱাৰ কাৰণে আছোঁ, ৰাইজৰ সেৱাৰ কাৰণেহে এইবিলাক আন্দোলন। যদি এইবিলাক ব্যৱস্থা চৰকাৰে কৰি দিয়ে, তেতিয়া আমাৰ কাম কৰাৰ সুবিধা হ'ব আৰু ৰাইজৰ সুবিধা হ'ব। সেইটো কাৰণে চৰকাৰক অনুৰোধ জনাইছোঁ, এইবিলাক বিষয় চালি জাৰি চাই পেলাই তেওঁলোকে যেন বাস্তৱিক পদক্ষেপ গ্ৰহণ কৰিব লাগে।